নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো দুখন ছুটি ছবিৰ শুভ মুক্তি গুঞ্জন চিনে প্ৰডাকশ্যনৰ উদ্যোগত দুখনকৈ ছুটি ছবি ক্ৰমে বিস্ফোৰণ আৰু পাগলী তেজপুৰত এক মাংগলিক পৰিৱেশত শুভ মুক্তি লাভ কৰে শিক্ষক তথা সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাৰে পাগলী ছুটি ছবিখনৰ চিত্ৰগ্ৰহণ সম্পাদনা মানৱজ্যোতি শইকীয়া দাবিগত গৌতম পাঠক আৰু প্ৰযোজনা দিলীপ কুমাৰ বৰুৱা আৰু ৰাম হাজৰিকাৰ আন এখন ছুটি ছবি বিস্ফোৰণৰ কাহিনী চিত্ৰনাট্য সংলাপ ৰাম হাজৰিকাৰ পৰিচালনা বিশ্বজ্যোতি ডেকা প্ৰযোজনা গৌতম ডেকা চিত্ৰগ্ৰহণ অভিজ্ঞান কাশ্যপ আৰু সম্পাদনা সংগীত মানৱজ্যোতি শইকীয়াৰ তেজপুৰ ৰঙাপুখুৰী পাৰ ডেকা বৰুৱা চুবুৰীৰ মইনা পাৰিজাত ভৱনত স্থানীয় ৰাইজৰ সহযোগত দুইখন ছুটি ছবিৰ শুভ উদ্বোধন কৰা হয় অঞ্চলটিৰ লগতে বহু কেইগৰাকীৰ পুৰণি অভিনেতা অভিনেত্ৰীৰ সমাহাৰ ঘটা ছুটি ছবি দুখন ৰাইজে আদৰি ল'ব বুলি উদ্যোক্তাসকল আশাবাদী এই ছবিখন আচলতে আমাৰ সমগ্ৰ ভাৰতীয় সমাজত নাৰীৰ যি অত্যাচাৰ উৎপীড়ন নাৰীৰ ওপৰত হৈ আছে তাৰ ওপৰতেই মই এটা কাহিনী বনাইছিলোঁ লকডাউনৰ সময়ছোৱাতে কাহিনী চিত্ৰনাট্য সংলাপ ৰেডি কৰি আমাৰ ডেকা বৰুৱা চুবুৰীৰ যিসকল শিল্পী আছে শিল্পী বুলি এইকাৰণেই কৈছোঁ যে অভিনয় কৰা নাই যদিও তেওঁলোক সকলোৰে মনবিলাক শিল্পৰে ভৰা শিল্পসুলভ মন কৰিবলৈ ইচ্ছা অথচ কোনো সুযোগ নাই ধৰক সেইকাৰণে মই ভাবিলোঁ যে নতুন এচাম মানে শিকাৰক মই সুযোগ দি পেলাই চিনেমাখন কৰিম বুলি ভাবিলোঁ সেইকাৰণে কোনো মানে জনপ্ৰিয় শিল্পীক লগত নকৰাকৈ আমাৰ এই গাঁও অঞ্চলৰ গৃহিণী ধৰক বা তেনেকুৱা যি মানে অভিনয় বুলি খুব আগ্ৰহী কৰিবলৈ খুব আগ্ৰহী সেইসকল তেনে এচাম শিল্পীক লৈ পেলাই মই এখন কৰি চালোঁ আমাৰ মুক্তি দিয়াৰ দিনা আমি গম পালোঁ যে দৰ্শকে চাই খুব ভাল পাইছে আমাৰ সাৰ্থকতা তাতেই বুলি আমি অনুভৱ কৰিছোঁ আশা কৰোঁ আমাৰ এই ছবিখন সকলোৱে আঁকোৱালি ল'ব তাৰ বাবে মই এই অঞ্চলৰ ডেকা বৰুৱা চুবুৰীৰ সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতলোকে যিমান সহায় কৰিলে সেই সহায়ৰ কাৰণেহে আজি এই ছবিখনে মুক্তিৰ পথ দেখিবলৈ সক্ষম হ'ল মোৰ মানে কেনেকুৱা লাগিল প্ৰথম দিনা যেতিয়া ৰাম হাজৰিকাদেৱে এই পাগলীৰ কাহিনীটো কৈছিল মই সেইদিনাখনৰ পৰা বহুত উৎকণ্ঠাত আছিলোঁ যে মই ৰোলটো কেনেকৈ ফুটাই তোলোঁ আৰু বহুত আগ্ৰহেৰে বহুত কষ্টৰে ৰোলটো কৰিলোঁ কৰোঁতে মই নিজকে বহুত কৃতকাৰ্য যেন লাগিছে যে মই কৃতকাৰ্য হৈছোঁ কিন্তু বাকীখিনি ৰাইজৰ ওপৰত ৰাইজে মৰম দিলে হয়তো আৰু কৃতকাৰ্য হৈছোঁ যেন লাগিব কিন্তু ৰাম হাজৰিকাদেৱক এইখিনিতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে আমাৰ নিচিনা এগৰাকী গৃহিণীক ৰাইজৰ আগলৈ উলিয়াই আনিছে আমাক চিনাকি কৰি দিছে বহুত বহুত ধন্যবাদ দিছে গোটেই দুদিনৰ এটি আশা পৰিকল্পনা এখন ছুটি ছবি কৰাৰ তাৰপিছত লগ পালোঁ আপোনাৰ ৰাম হাজৰিকাদেৱ খুবেই এটি সুন্দৰ কাহিনী চিত্ৰনাট্য সংলাপ কৰিলে লকডাউনৰ সময়তে শ্বুটিং কৰিলোঁ প্ৰযোজনা গৌতম ডেকা মোৰ পৰিচালনাত ছবিখন কৰিলোঁ ইয়াৰ লগতে আপোনাৰ এজন ব্যক্তিৰ নাম ল'বই লাগিব অমূল্য কাকতি অসমৰ বিশিষ্ট কৌতুক অভিনেতা তেওঁৰ লগত কাম কৰাৰ সুযোগ পালোঁ খুবেই ভাল লাগিল তেওঁৰ লগত কাম কৰি ছবিখনে কালি শুভ মুক্তি অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।